নমস্কাৰ দৰ্শকসকল মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই প্ৰথমতে ধুনীয়া বিলাহীৰ চাটনি বনালে, এইফালে পিঁয়াজ নেমু টেঙা আৰু এইফালে আলু খানা আচাৰ আৰু এইফালে সৰা বাংনা আলু আৰু কবি ভাজিছে আৰু এইফালে কলমৌ শাক ভাজিছে আৰু এইফালে ভুজিয়া চাহ কেক বিস্কুট ধুনীয়া। আমাৰ গাঁৱৰ ককা এজন আহিল, এনেকৈ বয়সস্থ মানুহবোৰ আহি থাকিলে ভাল লাগে ন। এয়া ককাজনক চাহ দিলোঁ আৰু ককাজনে কৈছে ভিডিঅ' কৈছে নেকি, মই হাঁহি দিলাক। তাৰপিছত এইফালে আকৌ খুৰাহঁতৰ লগত পিছবেলা মই গ'লোঁ বিয়া খাবলৈ। খুৰাই গাড়ী চলাইছে বোলে, তন্ময় আৰু মই বহি আছোঁ আৰু খুৰীমা আগত বহি আছোঁ। খুৰীমাক নুঠিলাই ভিডিঅ'টোত উঠাই নেগেল আৰু এইফালে জেগাগিলাক চাই যাই আছোঁ। তাৰপিছত তন্ময় হাঁহি আছে, মোৰ মোচানগিলাক দেখা পাই ফালে তাকো দেখাই দিছোঁ হাঁহি দিছে চাহ। আৰু এইফালে আকৌ আইতাকো লাগাল পালোঁ বিয়াত, ভিডিঅ'ত যি উঠিছিল আমাৰ লগত তন্মৰ আইতাক খুৰীমাৰ মায়াক। আৰু এইফালে আইতাও হাঁহি দিলাক আৰু এইফালে আকৌ আমি তন্মৰ মই কৰি ল'লোঁ। ভিডিঅ'টো ভাল লগা হৈছে। তাৰে পিছদিনা আকৌ এখন বিয়া আছিলে, তন্ময়ক আমাক কাচ খাব যাব নেদে, খুৰীমাকো নেদে আমাৰ লগত যাব, তাৰমানে কান্দি আছে বাটতহে। আৰু এইফালে কুকুৰটোৰ ভয় হৈ আছে খুৰীমাই, মই কৈছোঁ কামাৰে বাচা কওঁতে দাঙি লৈ গ'লি একদম তলত বাগেৰি একেবাৰে কাপোৰ চাপোৰ অৱস্থা নোহোৱা কৰি দিছিল। যি কি নহওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।